হাই গাইজ, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখা পাইছে, এইটো সৰু মাছ, নদীৰ সৰু মাছ হয়, এইটো বৰলি মাছ হয়। এইটো মই আজি এটা ৰেচিপি বনাম, চাব। এতিয়া মই লৈছোঁ হালধি, জলকীয়া গুড়ি, নিমখ, অলপমান জিৰা পিচি লৈছোঁ, ইয়াতে আদা নহৰু অলপ পিচি লৈছোঁ, আৰু ইয়াতে পিঁয়াজ পিচি লৈছোঁ, কেঁচা জলকীয়া দি পেলাই লৈছোঁ, ইয়াত তেল লৈছোঁ। এইখিনি মই আজি বনাম, চৰি চাই থাকিব ভিডিঅ'টো সকলোতে। আজি মই কেনেকৈ বনাম, মাছখিনি মই ভালকৈ ধুই লৈছোঁ। আজি মই এইটো মাছৰ ৰেচিপিটো বনাম যে, মাছটো মই এইটো ফ্ৰাই নকৰোঁ, এইটো কেনেকৈ বনাওঁ চাই থাকিব। প্ৰথমতে মই মাছখিনি কেৰাহীত ঢালি লৈছোঁ, মাছখিনি ঢালি দিলোঁ। ইয়াতে দি দিম মই জলকীয়া কাটি ৰাখিছিলোঁ, পিঁয়াজ দি দিলোঁ লগতে। এতিয়া মই জলকীয়া গুড়ি অলপ দি দিলোঁ, লগতে হালধি দি দিলোঁ। এতিয়া মই নিমখ দি দিলোঁ। ইয়াতে আদা নহৰুখিনি পিচি ৰাখিছিলোঁ, সেইখিনি দিলোঁ, আৰু এইখিনি জিৰা পিচি ৰাখিছিলোঁ, জিৰা পেষ্ট দিলোঁ। এতিয়া মই ইয়াতে লাষ্টত দি দিম তেল। এতিয়া তেলখিনি দিলোঁ, মই এতিয়া গোটেইখিনি একেলগত মিহলি কৰিম। এতিয়া মই এইখিনি একেলগত মিহলি কৰি ল'লোঁ। মই এতিয়া অলপ ইয়াতে পানী দিম, দি কিনে চব্জিখিনি বহাই দিম। এয়া মই পানী দি দিলোঁ, ইয়াতে বেছি পানী নিদিওঁ, অলপ দিছোঁ, কাৰণ এইটো মই চৰচৰি বনাম। এইটো মই মাছ ইয়াতে পাতি দিলোঁ। এতিয়া মই ঢাকনি মাৰি দিম, গেছত উঠাই দিলোঁ। আপোনালোকে ঘৰত এনেকৈ এইটো মাছ বনাই খাব, ফ্ৰাই নকৰা কৰি। এইটো মই অলপ উতলাই গ'ল, মই পানী গোটেইখিনি শুকাই দিম। এইটো মোৰ মাছখিনি হ'বই আৰু অলপ টাইম আছে হ'বৰ কাৰণে। লগতে মিছা মাছো আছিলে কেইটামান, সেইটো চব পানীটো এইখিনি পূৰা শুকাইছে, আৰু অলপ শুকাই দিম মই। মোৰ মাছৰ চৰচৰিটো হৈ গ'ল। এতিয়া মই ইয়াতে ওপৰত ধনিয়া পাত অলপ দি দিম। এইখিনি ধনিয়া পাত কাটি ৰাখিছোঁ, এতিয়া মাছত এইখিনি ধনিয়া পাত ওপৰত ছটিয়াই দিম। ধনিয়া পাত দি দিলোঁ। এইটো চাক, মই বৰলি মাছৰ চৰচৰি বনাইছোঁ। আপোনালোকে এনেকৈ ঘৰত বনাই খাব, খাই চাব কেনেকুৱা লাগে। আৰু মোৰ এইটো হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগত ছাবস্ক্ৰাইব কৰিব। এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ।